কেনেকুৱা হৈছে তুমি হাঁহৰ মাংস নাখাবা দেই আমাৰ দালি বক বককে উতলি আছে আৰু কাটি নিদিবা তুমি আনকাট কৰিবা এইটো ঠিক আছে তুমি বোলো খানা বেয়া হ'ব নি এনেকুৱা খানা হ'লে আমি ৰান্ধনি নানো আৰু উজান বজাৰৰ মাছ খাম আজি দেই আৰু খুৱামো খাবা আৰু গুড মৰ্ণিং সকলোকে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা বহুত স্পেচিয়েল দিন বহুত ভাল দিন ৰাতিপুৱাই শুই উঠিছোঁ আজি জীৱনত চাগে এই দিনটোতে আৰু কেতিয়াবা মাজে মাজে উঠা হয় আৰু স্পেচিয়েলি এই দিনটোত বহুত সোনকালে উঠা হয় বহুত সোনকালে মানে কি 5:30 মানত উঠিছোঁ আৰু এতিয়া গা পা ধুই ধুনীয়াকৈ সেৱা চেৱা কৰি ওলাইছোঁ এফালে যাম যিহেতুকে দিনটো স্পেচিয়েল আপোনালোকে চাই থাকক ভিডিঅ'টো তেতিয়া গম পাব আজি কি আছে মানে চ' আশা কৰোঁ ভিডিঅ'টো চাই থাকিব ব'লক তেনেহ'লে আৰম্ভ কৰোঁ বন্ধু গুড মৰ্ণিং বন্ধু ত' গাইজ আমি এতিয়া উজান বজাৰ পালোহি উজান বজাৰতে মাছ লৈছোঁ আজি স্পেচিয়েল দিনটোৰ কাৰণে মাছখিনি ধুনীয়াকৈ পিচ কৰি আছে তাৰপিছত মাছ লৈ এতিয়া ঘৰলৈ যাম আৰু শাক পাচলি বজাৰ কৰিব আছে দেখাইছোঁ আপোনালোকক মাছ খাম আৰু উজান বজাৰৰ মাছ খাম আজি দেই আৰু খুৱামো খাবা আৰু মাছ পিচ কৰি আছা এয়া আমাৰ বিখ্যাত মাছৰ উজান বজাৰ মাছৰ এনেকৈ দাঙি দিয়ক না কিমান হ'ব এইটো উজান বজাৰৰ পৰা মাছ আনি বাহিৰে বাহিৰে শাক পাচলি বজাৰ কৰি ৰুমত ফ্ৰেছ হৈ আকৌ গণেশ মন্দিৰৰ পৰা আহিলোঁ তাৰপিছত দুপৰীয়া ভাত পানী খাই আকৌ বজাৰলৈ গ'লোঁ হাঁহৰ মাংস আনিবলৈ যিহেতুকে পৰ্বটো ৰাতিলে সেইহেতুকে ইমান ভিডিঅ' কৰি থকা নাই আৰু গোটেইবিলাক যদি দেখাবলৈ যাওঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব আৰু আপোনালোকেও চাই আমনি পাব বাৰু যি কি নহওক ইয়াতে হাঁহ 3টা চাফা কৰি লৈছোঁ ঘৰত গৈ আৰু অলপ চাফা কৰি মই নিজেই কাটিম বুলি ভাবিছোঁ কাৰণ ইয়াত কাটিলে মানে বৰ লেতেৰা পেতেৰাকৈ কাটে হাঁহটো বিশেষকৈ অলপমান চাফ চিকুণকৈ কাটিব লাগিব ভাবিছোঁ হাঁহ আৰু কোমোৰা বনাম আৰু মাছটো বনাম মাছৰ কালি আনে কি এইটো মানে লগৰটোৱে বনাব পাৰোঁ মই নবনাওঁ তো মাছটোৰ দায়িত্ব দিছোঁ তাক আৰু হাঁহটোৰ দায়িত্ব লৈছোঁ মই বাকীখিনি মিলি মিলিয়ে বনাম আৰু ৰাইজ আয়োজন ডাঙৰে এতিয়া অলৰেডি 3টামান বাজিছে ষ্টাৰ্ট কৰিয়ে দিছোঁ ৰাতি ডিনাৰৰ কাৰণে মানুহ বহুত হ'ব আজি এইফালে দেখিছে প্ৰিপেৰেশ্যন চলি আছে চবে পাচলি চাচলি কাটি আছে আৰু ময়ো পূৰা এইফালে যাতে চুলি তুলি নপৰে ধুনীয়াকৈ এপ্ৰনটো লগাই লৈছোঁ এতিয়া হাঁহ লৈ আনিছোঁ হাঁহকেইটা ধুনীয়াকৈ বাচি চাচি লৈ আহিছোঁ ইয়াতে জাষ্ট পিচ কৰিব লাগে আৰু সৰু সৰুকৈ চ' এইবিলাক কৰিম আৰু দেখাই থাকিম আপোনালোকক চাই থাকিব ৰিজনটো কি হয় মানে কিহৰ কাৰণে আজি ইমান ডাঙৰ আয়োজন চলিছে ভিডিঅ'টো শেষলৈকে চাই থাকিব ডেফিনেটলি গম পাব আপোনালোকে দেখিছে এইফালে আয়োজন চলি আছে লগৰটোৱে এইফালে ৰঙালাও কাটি আছে কাটিব পৰা নাই তথাপিতো চেষ্টা কৰি আছে এইফালে বৈ পূৰা ৰঙালাও কাটি আছে এইফালে আমাৰ সৰুজনী লাগি গৈছে হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া হাই কৈ দিয়া হাই হেল্ল' কৈ দিয়া বাই কৈ দিয়া বাই কৈ দিয়া বাই এইফালে আমাৰ গুণো লাগি গৈছে নহৰু চেলোৱাত চব লাগি মেলি বনাব লাগিব আৰু মানুহ আহিবলৈ আছে কিন্তু আমি আগতীয়াকৈ যা যোগাৰ কৰি দিছোঁ আৰু এইফালে আমাৰ ৰেডি হৈ আছে চব ইমান ভাবিছিলোঁ সোনকালে কৰিম বুলি সিমান সোনকালে হোৱা নাই এখন কটাৰীখন হৈছে বটোৱা এতিয়া হাঁহটো কাটোতে আধ্যা পৰি গৈছে হৈছে তো এয়া হাঁহ পহু কাটা দি আছোঁ আৰু ধুনীয়াকৈ আজি হাঁহ আৰু কোমোৰা বনাম তাৰপিছত বনাম হেৰি কালি আনে কি আছিলে ফিছ কালিয়া এইবিলাক বনাম আপোনালোকক দেখাই থাকিম চাই থাকিম ফিজ বগীতৰা কালিয়া নহয় কি লৈ আহিছা চাওঁ বাহ দিয়া 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 এটা খুৱাই দিয়া হাতখন লেতেৰা এই লাৰু এটা খুৱাই দিয়া লাৰু এটা খুৱাই দিয়া মই বনাম বুলি ভাবিছিলো ময়দা আনি দিওঁতা নাই হেৰি আনি দিওঁতা নাই আজিকালি ময়দা নিনো ষ্টাৰ্ট হ'বলৈ গৈ আছে এতিয়া ছাৰ্ভিচ আমাৰ চাহ দিছে গাখীৰ চাহ দিয়ক থেংক ইউ ৱেলকাম ৱেলকাম এইফালে মায়ে অনা পিঠা
বৈ বনোৱা চাহ অঁ নাই দেখিছে গম পাইছে আৰু প্ৰথমতে আমি দালি চালি বনাম আৰু এতিয়া মই গাখীৰ ইয়াত আমাৰ দালি বক বককৈ উতলি আছে আৰু এইফালে চব্জি বনাব আৰু এইফালে মা আৰু বৰমাই হেৰি কৰি আছে সৰু আলু কাটি আছে ইছ বা হাঁহি একদম অঁ কোনফালে দি অঁ এইফালে হেৰিও আছে এইফালে গুণ চাই দিয়া মই জলকীয়া ছিঙি আছোঁ অঁ এইফালে আমাৰ জলকীয়া ছিঙি আছে এই এইফালে একদম পুৰা আয়োজন চলি আছে আমাৰ টিকলিয়ে পুৰা নাচি আছে নাচি দিয়া এই এইফালে মোৰ মাহী ছোৱালী আহি গৈছে এইফালে খুৰী আহিছে তো এতিয়া লাল চাহ আৰু পিঠা আকৌ এবাৰ খাই লৈছো গোটেইখিনি এইবাৰ মাছ ধৰা হৈ গৈছে চব এতিয়া হাঁহ মাংস বনাব বাকী আছে আৰু চবেই চাহ খোৱাত লাগি গৈছে একদম বেছি সময় নালাগে আৰু ভাতটো পাতিব আছে হৈ যাব বা আহিলে আকৌ এইফালে কেমেৰা পিছফালে মাহী ছোৱালী আছে ভণ্টি হ'ব চ' আপোনালোকে গমেই পালে যে মোৰ বাৰ্থডে আছিল আৰু মই য'ত ভাড়া থাকোঁ বিল্ডিংটোৰ চবেই কৈ থাকে যে নীতিন ইমান ধুনীয়া খানা বনাই থাকা ভিডিঅ' বনাই থাকা আমাকো এদিন খুৱাবা আৰু মোৰো বহুত ইচ্ছা আছিল যে নিজে বনাই খুৱাবলৈ চ' ভাবিলোঁ আজি জন্মদিনৰ দিনাখনে সকলোকে মাতো আৰু ধুনীয়াকৈ এসাঁজ নিজে বনাই খুৱাম সকলোৱে সহায় কৰি দিছে আৰু মোৰ লগৰটো আৰু মই ধুনীয়াকৈ বনাইছোঁ খাই সকলোৱে ভালেই পাইছোঁ বুলি কৈছে আৰু ভইচ অভাৰ দিয়াৰ ৰিজনটো হৈছে বেকগ্ৰাউণ্ডত মানে মিউজিক বাজি আছে কপিৰাইট লাগি যাব পাৰে সেইটো কাৰণে মই ভইচ অভাৰেই দি দিছোঁ বাকী ভিডিঅ'টো আপোনালোকে বাকীখিনি এনজয় কৰক ইমানেই কেক খুৱাইছে চবেই ভাতেই খাব নোৱাৰিম চাগে মই হাঁহ আৰু জহা কোমোৰা খাব আছে ফিছ কালিয়া খাব আছে মিক্স ভেজ আছে আৰু কিমান কি আছে যাবা এনেকুৱা সৰু এনেকুৱা খানা হ'লে আমি ৰান্ধনি নামটো আৰু নানে ন ৰান্ধনীতকৈ ভাল হৈছে নে খুৰী কেনেকুৱা হৈছে মা কেনেকুৱা হৈছে তুমি হাঁহৰ মাংস নাখাবা দেই অঁ এই মাক বেছি নিদিবি খুৰা কেনেকুৱা হৈছে পাৰিছোনে বনাব হা দিয়ক খাওক হাঁহ বিলাই আছে হাঁহ আৰু এইফালে মাছ কালিয়া তাৰপিছত এইফালে চবেই খাবলৈ বহিছে ৰাজু সেইফালে ভাইটি এইফালে এই নেমু টেঙা বিলনী ভণ্টি বহ বৈ বহ তই বহ এইটো কি দিলে আগতীয়াকৈ মিঠাই দি দিলে যে সৰু বাতি এটা এই ধুনু ভাল হৈছে ৰাজু কেনেকুৱা ভাষাহীন মাইনা পাৰিছেনে বনাব দে খোৱা খোৱা হৈছে হা আল্টিমেট ভাইটি কেনেকুৱা এই মেপ ভাল হৈছে এওঁ একচুৱেলি জন্ম একদম সৰুতে এনেকুৱা নিচিনা জন্মদিন পতা নাছিল কাৰণে ইয়াতে খুব মানে ইচ্ছা আছিলে এনেকে বহুত মানুহ মাতি পেলাই খুৱাম সেইটো ইচ্ছাটো তেওঁ পূৰণ কৰাই দিলোঁ একদম একদম ইহঁতে খাবই পৰা নাই বাৰু আজি মাছ খাইছে অঁ ঠিক আছে গুণ কেনেকুৱা হৈছে কেনেকুৱা হৈছে আপুনি নিৰামিষ খাইছে উপায় নাই আৰু হা দিয়ক খাওক বা অঁ ষ্টাৰ্টে কৰা নাই মিত্ৰ কেনেকুৱা হৈছে ক'বলৈ ভাষা নাই ভাষা নাই শিৱান দাদা তুমি মেইন মানুহ কোৱা তুমি বনোৱা খানা বেয়া হ'ব নি সুধিবই নোৱাৰে চিয়'ৰ বহুত ধুনীয়া আছে চিয়'ৰ নিজে বনাইছো খাইছো মজা হৈছে ভিডিঅ'ৰ কাৰণে কোৱা নাইতো নাই কোৱা নাই সঁচাকৈ ধুনীয়া হৈছে ঠিক আছে মই মানে মিলি মেলি বনাইছোঁ আৰু চবৰে দিয়া খোৱা কিবা লাগিলে ক'বা হা কি হ'ল এইটো মানে আমি চবেই কৈছো খালি চাফা কৰি একেবাৰে চাফা কৰি দিলে মানে হ'লনে আৰু কিবা লাগিব বঢ়িয়া লাষ্ট আৰু আমি গৃহস্থ সদায় শেষত না গৃহস্থ খানা শেষত আৰু ঠাণ্ডা হৈ গৈছে কিন্তু তথাপি নাই মজা কেনেকুৱা হৈছে নিজে বনালেতো ভাল নহয় এইটো মানে এনেকুৱা সুখ না এই সুখটোতো নাপাবি কেতিয়াও মানুহক খুৱাই পেলাই তই আমাক কিন্তু বাক বহাই দিছোঁ কি কাৰণে নহ'লে নবহিলেও বেয়া পাব না ঠিক আছে আশা কৰোঁ ভিডিঅ'টো ভাল লাগে আজি আচলতে মোৰ বাৰ্থডে আছিলে সেইকাৰণে চবকে খুৱাই দিলোঁ বহুত এটা আশা আছিলে
নিজে বনাই পেলাই খুৱাবলৈ আৰু এটা আশা আছিলে ধুনীয়াকৈ খোৱালোঁ আৰু এতিয়া মানে বহুত ভাল লাগিছে ন না সৰুৰ পৰা এটা আশা আছিলে তেওঁ যে এনেকে মানুহ অহা নাই কেতিয়াও বাৰ্থডে আজি খোৱালে কাটি নিদিবা তুমি আনকাট কৰিবা এইটো অঁ ঠিক আছে দিয়া গুড নাইট শুভৰাত্ৰি সকলোকে বাই বাই